হেল্ল' গাইজ, অৰূপ ঠাকুৰীয়া ব্লগ মানে আপোনালোকে চাই আছে আৰু আপোনালোকে ভাল পাইছে। আজি মানে নতুন এটা মন্দিৰত যাই আছোঁ, নতুন মন্দিৰ এটাত যাই আছোঁ, আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। তো সেইটো মন্দিৰ আছে ইয়াতে আকচিয়া মানে মাজেৰি গাঁৱত আছে। তো আপোনালোকক মানে এই নদীৰ পাৰত আছোঁ আমি, এইটো ৰাস্তা পকী ৰাস্তা। তো আমি যাই আছোঁ আজি, অখিল আছে মোৰ লগত। তো আমি দুটাই যাই আছোঁ মন্দিৰটো দেখুৱাবৰ কাৰণে, আপোনালোকক দেখুৱাম, আমিও চাম। আমি যাই আছোঁ অৰূপ ঠাকুৰীয়া আৰু মই, আৰু এনেকৈ যাই আগত এখন আৰু ছখন আছে, ছখন মানে দুখন তিনিখন পাৰ হ'ব লাগে। আৰু এনেকৈ গৈ আছোঁ নদীৰ পাৰে আমি। আৰু এতিয়া এইটো বুলকপাৰা ৰাস্তা হয় আৰু এনেকৈ যাই আছোঁ আৰু মানে আৰু তো মন্দিৰটো দেখুৱাম আপোনালোকক। ডেঞ্জাৰ জেগাত আছে মানে মন্দিৰটো। আৰু এই এখন ছখন মানে ইয়াতে, আৰু এইটো ৰাস্তা, আৰু এই ব্ৰহ্মপুত্ৰ বেছি তাৰমানে নাই, ৰাস্তাৰ পৰা মানে অলপমান আৰু এনেকুৱা জেগাত আছে তাৰমানে। আৰু মন্দিৰটো হ'ল এইটো মন্দিৰটো। তো আপোনালোকক ধুনীয়াকৈ দেখাম আজি, চাই থাকোঁ ভিডিঅ'টো, মজা হৈ যায়। তো দাদা মানে লাগাল পালোঁ, এটা খুৰা এটাক লাগাল পালোঁ। খুৰা কি কৰি আছা? হয় নেকি? অঁ, মানমুনি ভাল বস্তু। এইটো বস্তুটো কি হেৰিত খোৱা যায়? বস্তুটো পেট চাফা হয় আৰু গেষ্ট্ৰিকৰ কাৰণে ভাল। অঁ, অঁ, ৰাতিপুৱা খাব পাৰিলে ভাল তাৰমানে। অঁ, দাদা ঘৰ ক'ত আছিল? ধাৰাপুৰ মজলি। অঁ, আপোনাৰ নামটো? আনোৱাৰ হুছেইন। অঁ, তো খুৰাক লাগাল পালোঁ, আনোৱাৰ হুছেইন খুৰাক। তো ভাল লাগিল। তো খুৰাই তাৰমানে হেৰি কৰি আছে, তো মানমুনিৰ পাত হেৰি কৰি আছে, তুলি আছে আৰু এনেকৈ। তো দেখালোঁ দাদাকো অলপ। অঁ, মন্দিৰৰ ঘৰতে এনেকৈ হেৰি কৰি আছে দাদাও। অঁ, দাদাই কৈ দিলে আৰু জেগাখিনিৰ নামটোও কৈ দিলে, আমি এইটো গম নাপাইছিলোঁ। তো এনেকৈ ভাল লাগিলে আৰু। হ'ল বাবাৰ মন্দিৰ। মানুহ এতিয়া নাই কোনো, আমাৰ আহোঁতে দেৰি হ'ল। এইটোৱে মানে কেন্দুকুছিত অহা ৰাস্তা, মানে এইটো ৰাস্তাটোদি ধাৰাপুৰ, এনেকৈ ধাৰাপুৰ ওলাব পাৰি। আৰু গুৱাহাটীৰ পৰা এইটো ৰাস্তাটোদি পলাশবাৰী এনেকৈ চিধা আহি পেলাই এইটো ৰাস্তাটোদি ধাৰাপুৰ ওলাব পাৰি। তো ইয়াতে মহাদেৱৰ মন্দিৰটো আছে মানে ইয়াতে। আৰু অখিলে কৈছিলে মানে ইয়াতে বহুত বান্দৰ আহে বা বহুত হেৰি থাকে আৰু। তো সেইটো কাৰণে আহিলোঁ একবাৰ, ভাল লাগে বোলো, আপোনালোককো দেখাওঁ ধুনীয়াকৈ ইয়াৰে সেইটো পৰিৱেশটো অলপ। আৰু আহি পেলাই মানে তো দেখা পালোঁ নাট, আমি মানে নাট বুলি কওঁ দেচোন গাইজ। আপোনালোকেতো কিছুমানে কোৱা বুলি কয়, আৰু কি বুলি কয় মই নাজানো, কমেণ্ট কৰিবচোন গাইজ। বহুত দিনৰ মূৰত দেখা পালোঁ তো নাট। তো নাট আজিকালি দেখাই নাপাওঁ। আৰু ফিল্টাৰ হয়তো পানীটো মাজৰ পৰা মানে আনি পেলাই ফিল্টাৰ কৰে পানীটো, গাছৰ মূৰা এনেকুৱাকৈ মানে ইয়াতে এইটো থৈ দিছে আৰু থাপনা মানে বনাই থৈ দিছে আৰু ইয়াতে। ভাল লাগিলে আহি পেলাই। তো গাইজ এনেকৈ মানে আমি যাই আছোঁ, অলপ পিছফালে যাই আছোঁ, মন্দিৰটোৰ পিছফালে। তো পিছফালৰ পৰিৱেশ দেখাই দিওঁ আপোনালোকক অলপ, মানে ভাল লাগে আৰু ইয়াতে বহুতেই ভাল লাগে আহি পেলাই। আপোনালোকে আহিবচোন। আৰু আপোনালোকে এটা বস্তু চাব পাৰে যে গোটেই মাটি খহাই লৈ গৈছে সেইফালৰ, কিন্তু এইখিনি মাটি খহাই লৈ যোৱা নাই কিন্তু মন্দিৰৰ। আপোনালোকে চাওক গাইজ, ডেঞ্জাৰ কাহিনী এটা। মানে চাওক, এইখিনি খহাই লৈ গৈছে পানী, কিন্তু এইখিনি খহাব পৰা নাই। এইখিনি মন্দিৰটো এতিয়া আছে, তো এইখিনি মাটিখিনি খহাব পৰা নাই। তো এটা ভাল লাগিল আৰু আহি পেলাই দেখা পাই। অখিল ভাই আজি বহুত ভাল লাগিল ভাই আহি কিনে। মন্দিৰটোৰ কাৰণে মানে আশা কৰি আছিলোঁ আহিম বুলি কৈ, আৰু এইটো ৰাস্তাই যিহেতুকে কাম কৰিব যাই আছিলোঁ, আৰু মানে দেখাব পাই আছিলোঁ বহুত মানে কোনদিনা আহিব পাৰোঁ, কাৰণ কাম কৰি আছোঁ যিহেতুকে পকেটত পইচাও নাই না, তাৰ কাৰণে মানে আজি আহি গ'লোঁ। আজি মানে অলপ মানে গাঁও চাও বেয়া, তেওঁ আহি গ'লোঁ আৰু মহাদেৱ বাবাৰ নাম লৈ কিনে, আৰু ভাল লাগিল আৰু আহি কিনে। বঢ়িয়া। আৰু ইয়াতে বহা জেগাও আছে, এইবিলাক বঢ়িয়া চেয়াৰ বনাই দিছে। আৰু ইয়াতে কি মজা তাৰমানে, বতাহ আহি থাকে, ধুনীয়া বতাহ আহি থাকে। তো বহুত ভাল লাগে। আপোনালোকে আহিব ইয়াতে। কেন্দুকুছিত আছে মন্দিৰটো মানে। আৰু মানে আমি আহোঁতে অলপ দেৰি হ'ল, সেইটো কাৰণে পূজাৰীজনো নাই। এতিয়া মানে ভিতৰে ঘূৰিম না নুঘূৰিম সেয়ে ভাবি আছোঁ, মানে অচিনাকি জেগা না, সেইকাৰণে অলপ ভালো নালাগে। তো অলপ মানে ৰখোঁ, আৰু পূজাৰীজনক ৰখোঁ। তো পূজাৰীজন আহিলে ভাল লাগে আৰু দৰ্শন গ'লোঁ। দাদা এজন আছিল, দাদাজনে ক'লে আৰু পাৰিবা আৰু আহিলোঁ ভিতৰে। তো ইয়াৰে এনেকুৱা পৰিৱেশ এটা, মানে বহুত ভাল লগা পৰিৱেশ এটা। আৰু এইডাল মন্দিৰটোৰ ওচৰতে চাওক গাইজ, এইডাল বেলগাছ কিমান ডাঙৰ হৈ গৈছে বেলগাছডাল। তো ইমানে ধুনীয়া, আহি পেলাই বহুতে ভাল লাগিলে। আমাৰ সোমাই পেলাই ভাল লাগিলে মন্দিৰটোত আহি পেলাই। আৰু এনেকুৱা জেগাত আছে মানে ব্ৰহ্মপুত্ৰৰ ওচৰতে, মানে এনেকুৱা জেগাত আছে মন্দিৰটো। কিন্তু মন্দিৰটোৰ বেলেগ মাটি খোৱা হৈছে, কিন্তু পিছফালৰ মন্দিৰটোৰ যিখিনি মাটি আছে সেইখিনি খোৱা হ'ব পৰা নাই। তো সেই এটা ভাল লাগিল। আৰু এইডাল ইমান ডাঙৰ মানে বেলগাছ,
তো আপোনালোকে চাওক আৰু ইয়াতে আৰু এইটো বাবা তো মজা লাগিল আৰু আমাৰ আহি পেলাই চাই পেলাই আৰু তো অখিল ভাই ভিতৰে গৈছে চাকি জ্বলাই দিব এইখানে বহুতে ভাল লাগিলে ইয়াতে মানে কেন্দুকুছিত আৰু কেন্দুকুছিত আহি পেলাই ভাল লাগিলে আৰু এইটো শিৱ বাবা শিৱ বাবাৰ মন্দিৰ আৰু এইটো শিৱলিংগ আৰু এইডাল মানে বেলগাছ গাছ এই আগতে আছে মানে বেলগাছডাল তো আহি খুবেই ভাল লাগিল আৰু অখিল ভাই আছে অখিল ভাই কেনেকুৱা লাগিল মানে মজা লাগছে আজি পবিত্ৰ পবিত্ৰ লাগছে ভাই আৰু আপোনালোকেও ভালে থাকক আমিও ভালে আছো আৰু এনেকৈ মন্দিৰ চন্দিৰত আহি থাকিব আপোনালোকে আপোনালোকেও আহিব এনেকৈ মন্দিৰত আহিলে ভাল লাগে দিয়কচোন সেইকাৰণে আমি আহিয়ে থাকোঁ মন্দিৰত আৰু আমি একচুৱেলি মন্দিৰৰ ভিডিঅ' বেছিকৈ দিয়া থকা যায় ইউটিউবত তো সেইকাৰণে আপোনালোকে ইয়াতে কেন্দুকুছিত আহিব বঢ়িয়া ভাল লাগে কিন্তু আমি পূজাৰীজন লাগাল নাপালোঁ কাৰণ আমাৰ এতিয়া 3টা বাজি গ'ল সেইটো কাৰণে মানে পূজাৰীজন নাই কি কৰিব উপায় নাই এইটো অলপ সোনকালে আহিব লাগিছিল 10টামান বজাত লাগাল পালোঁ হয় তো আহি কিনে খুবেই ভাল লাগিলা তো মজা তো গাইজ আমি আহি খতৰা পৰা পালোঁ মানে ফুটবল খেলা তো আপোনালোকে চাওক গাইজ মজা হ'ব ফুটবল খেলা চাওক আৰু মজা তো গাইজ কুলসি গোল দিলা এই কুলসি করে দিলা তো গাইজ কুলসি মানে 3 গোল দিলা আৰু কুলসি মানে জিতিলে আজি তো খতৰা পৰা হাৰিলে তো কুলসি জিতিলে আজি 3 গোল দিলে মানে খতৰা পৰা 3 গোল দিলে আৰু কুলসি মানে বলক খেলা আগলৈ গৈ যাম মানে আমি এইটো পিনে যাম বুলি ভাবিছোঁ অকণমান ইয়াতে যিহেতু নদীৰ পাৰ আছে আগত